শ্ৰদ্ধাৰ দৰ্শকসকল, নিয়ৰ বাখৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ বৃদ্ধাশ্ৰম তৃতীয় খণ্ড। ভিডিঅ'টো চাই যাব। কেনেকুৱা পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইবটোহে মেইন আকৌ, কৰিবলৈ নাপাহৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'টোত দেখুৱাবলৈ লৈছোঁ শ্ৰদ্ধাৰ কণিকা দাস আইতাৰ সম্বৰ্ধনা অনুষ্ঠান। স্বৰ্গীয় ভূপেন হাজৰিকাদেৱৰ লগত সংগীতত ভায়লিন বজোৱা কণিকা দাস আইতাক আজি সম্বৰ্ধনা জনাব শ্ৰদ্ধাৰ ভূপেন হাজৰিকা ধৰিত্ৰী সংঘ তৰাজানৰ মহিলাসকলে। আহক আমি ভিডিঅ'টো চাই যাওঁ। আইতাৰ ৰুমৰ কিছু স্মৃতি দেখুৱালোঁ। আইতাই আশ্ৰমত থকা মুহূৰ্তত সুপ্ৰভাত। আমাৰ ধৰিত্ৰী সংঘৰ পৰা শ্ৰীযুতা কণিকা দাস বাইদেউক মৰম আৰু শ্ৰদ্ধা জনাবলৈ আজি অমৰাৱতী বৃদ্ধাশ্ৰমত ধৰিত্ৰী সংঘৰ সদস্যসকল আহি উপস্থিত হৈছেহি। যোৰহাটবাসীৰ যি মৰম, শ্ৰদ্ধা, আন্তৰিকতা বাইদেউৰ প্ৰতি যি আছে, সেই আন্তৰিকতা প্ৰকাশ কৰিবৰ কাৰণেই আজি ধৰিত্ৰীয়ানসকল ইয়াত আহি উপস্থিত হৈছেহি। লগতে বাইদেউক মৰমৰ চিনস্বৰূপে এটি ক্ষুদ্ৰ উপহাৰ প্ৰদান কৰা হৈছে। লৈছোঁ প্ৰথমতে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আজি সভাৰ সভানেত্ৰী মহোদয়া শ্ৰীযুতা অৰুণিমা দত্ত বাইদেৱে। আমাৰ মৰমৰ উপহাৰটি প্ৰদান কৰিবৰ কাৰণে আমাৰ ধৰিত্ৰী সংঘৰ আন এগৰাকী জ্যেষ্ঠ সদস্য শ্ৰীযুতা মীৰা বৰুৱা বাইদেউক মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ। আশীৰ্বাদ দিছে আমাক। মই আশীৰ্বাদ দিছোঁ আপোনালোকক। দেখিছে নাই অৱস্থাটো, ভাতটো উঠিব নোৱাৰোঁ। মই আশীৰ্বাদ দিছোঁ। সকলো ভালে থাকক। আৰু হেৰিক মাতা শিখাব নাই কৃষ্ণ এইটো আপাহতে আমি যে ইয়াত আহি আপোনালোকৰ আগত মৰম প্ৰকাশ কৰিব পাৰিছোঁ, প্ৰত্যেককে আমাৰ ধৰিত্ৰী সংঘৰ পৰা এটি অতি ক্ষুদ্ৰ উপহাৰ। উপহাৰটি ক্ষুদ্ৰ হ'ব পাৰে, কিন্তু মৰম ইয়াত বহুত সোমাই আছে। আপোনালোকে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। আৰু সকলোকে আহি আমাৰ ধৰিত্ৰী সংঘৰ সদস্যসকলক আহি এখন চাদৰ তেওঁলোকক প্ৰদান কৰিব বুলি দুখন আছে।
আৰু আছে ঢেৰ আছে নহয় আৰু সকলো সদস্যকে ধন্যবাদ দিলোঁ এতিয়া মই মাইকটো আমাৰ সভাৰ সভানেত্ৰী ডাঙৰীয়াক অৰ্পণ কৰিম কেইখন চাদৰ আছেগৈ আৰু কৰ্মচাৰীক দিম এখন লাগে এগৰাকী লাগে আৰু কিছুমান অহা নাই দৰ্শকসকল ভিডিঅ'টো সমাপ্ত হৈছে বৃদ্ধাশ্ৰম চতুৰ্থ খণ্ডত আগবঢ়াম লেখিকা সন্থা যোৰহাট ৰজা মৈদামৰ মহিলাসকলে আগবঢ়োৱা সম্বৰ্ধনা অনুষ্ঠান লগতে সাংস্কৃতিক অনুষ্ঠান ধন্যবাদ